হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকক ভাতকেৰেলাৰ সৰু ৰেচিপি এটা দেখুৱাম। ৰেচিপি বুলি কথা নহয়, সকলোৱে জানে কেনেকৈ খায়, কিন্তু মই এনেকৈ খাইহে ভাল পাওঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। ভাতকেৰেলা সদায় ভাজি খাই আমনি লাগে, সেইকাৰণে সদায়তো খোৱা নাযায় বাৰু, হ'লেও কেতিয়াবা আনিলে খাবলৈ ইমান ভাল নালাগে প্ৰায়। সেইকাৰণে আজি মই ভাবিলোঁ এনেকেই খাওঁচোন, সেইকাৰণে আপোনালোককো দেখাওঁ। এয়া চাওকচোন, মই ভাতকেৰেলাখিনি বইল কৰি ল'লোঁ। বইল কৰি মই এনেকৈ মাজৰ গুটিখিনি ভালদৰে উলিয়াই ল'লোঁ, চামুচ এখনেৰে উলিয়াই ল'লোঁ। চাওক, এইখিনি মই তাতে অকণমান এয়া আদা থেতেলিয়াই লৈছোঁ আৰু পিঁয়াজ জলকীয়া তাতে দি দিম। এইখিনি আদা মই থেতালি লৈছোঁ খুন্দনাত, পিঁয়াজখিনিও দি দিম। আপোনালোকে এনেকৈ খাই চাবচোন, বিৰাটেই ভাল লাগে খাই। মই কিন্তু এনেকৈহে খাই ভাল পাওঁ। এয়া নিমখ অকণমান দিছোঁ, এয়া ক'লা জিৰা দুটামান দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ। এয়া মই অকণমান, মোৰ লগত বেচন নাছিলে যিহেতুকে মই অকণমান বেচন দিছোঁ। আৰু বেচন থকাসকলে পূৰা ভাতকেৰেলা টুকুৰা পূৰা আপোনাৰ বেচনতে সোমোৱাই দিব পাৰে, কিন্তু মোৰ লগত বেচন নাই যিহেতুকে মই এনেকৈয়ে দিছোঁ। অকণমান জিৰা গুড়ি দিছোঁ। ধুনীয়াকৈ এইখিনি সানি ল'ব। এয়া মোৰ হৈ গৈছে গোটেইখিনি মিক্স কৰা। এতিয়া মই ভাতকেৰেলাখিনিত ধুনীয়াকৈ সুমুৱাই দিলোঁ। এয়া বেচন থাকিলে ভাল, অলপ পাতলা কৰি গোটেই টুকুৰা সুমুৱাই দিব পাৰি, কিন্তু মোৰ লগত নাই কাৰণে মই এনেকৈও খাই খুব ভাল লাগে। খাই চাব। এয়া এতিয়া তেলত দি দিলোঁ। একদম চিম্পুল হয়। আপোনালোকে বাৰু এনেকৈ খাই নে কমেণ্ট কৰি জনাবচোন, আৰু নাই খোৱা যদি এনেকৈ খাই চাব। সকলো চাগে খায়েই জানেই, এইটো একদম চিম্পুল ৰেচিপি হয়। ৰেচিপি বুলি নকওঁ আৰু, একদম সৰুকৈ আৰু মই এনেকৈ দেখাই দিলোঁ। এয়া আৰু ভাতকেৰেলাখিনি যিহেতুকে মই বইল কৰি লৈছিলোঁ, সেইকাৰণে ইমান মানে ফ্ৰাই কৰিব নালাগে। এয়া দেখিছেনে, ইমান ধুনীয়া হয় খাবলৈ, একদম কোমল হয় খাবলৈ, বহুতেই টেষ্টি। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে, অকণমান ভিডিঅ' আপোনালোকে চাব বুলি আশা কৰিলোঁ, আৰু নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।